এক্সিডেণ্টবিলাক নহয় কোনেও প্লেন কৰি নকৰে, অকস্মাত হয় নহয় জানো, সেয়ে তাক এক্সিডেণ্ট বুলি কোৱা হয়। এনেকুৱাতো নহয় যে এখন চিনেমাত যেনেকৈ দেখুৱাই যে এখন গাড়ী আহি আন এখন গাড়ীক খুন্দিয়াই উৰাই দিয়ে, তেনেকুৱা এক্সিডেণ্টটো আৰু কমন নহয় নহয় জানো, সেইটো ৰেয়াৰ হ'ব, কেতিয়াবা ক'ৰবাত হ'ব পাৰে, সেইটো বেলেগ কথা, কিন্তু এক্সিডেণ্টটো এক্সিডেণ্ট হয় নহয় জানো। গতিকে ৰাস্তাতে হওক বা বেলেগ জেগাতেই হওক, এতিয়া ৰাস্তাত যদি এখন গাড়ীৰ এক্সিডেণ্ট হয়, বাইকৰে হওক, স্কুটিৰে হওক, ডাঙৰ গাড়ীৰে হওক, ট্ৰাকৰে হওক বা সৰু গাড়ীৰে হওক, অকস্মাত হৈ যায়, হয়তো কাৰোবাৰ নজনাৰ দুখত হয়, আনকনচিয়াছ মাইণ্ডৰ কাৰণে হ'ব পাৰে, কাৰোবাৰ কিবা ভুলো হ'ব পাৰে, বা তেনেকুৱা ধৰণৰ বহুত কাৰণত এক্সিডেণ্ট হ'ব পাৰে, গাড়ীখনৰ বিজুতিও থাকিব পাৰে, চব বস্তু মিলি পেলাই এক্সিডেণ্ট হয়। আৰু সেয়ে তাৰ হেৰি আছে যে বিচাৰ কৰিবলৈ প্ৰশাসন আছে। গতিকে কি হয়, এটা পৰিয়াল টোটেলি যদি ধ্বংস হৈ যায়, সেইটো কথা বেলেগ, আৰু কেতিয়াবা যে নিজৰ ভুলৰ কাৰণেও এটা পৰিয়াল নিজে নিজে ধ্বংস হৈ যায়। গতিকে গাড়ীৰ স্পীডৰ ওপৰতো কথা থাকে বা জনা নজনাৰ ওপৰতো কথা থাকে, সেইটোৱে কথা মুঠতে। এক্সিডেণ্টৰ কাৰণ আগতীয়াকৈ কোনেও ক'ব পৰা নাযায়। তেনেকৈ প্ৰত্যেকটো জেগাতে মই আচলতে চিকিৎসালয়ৰ বিষয়ে ক'বলৈ অকণমান বিচাৰিছোঁ। এই যে বহুত হৈ হাল্লা হৈ আছে বৰ্তমান অসমত, কোনোবা হস্পিটেলত মানে চিকিৎসাকৰ্মীৰ অৱহেলাৰ কাৰণে ৰোগীৰ কিবাকিবি হৈ আছে, য'ত যি হৈ আছে, সেই ঘটনাবিলাকক লৈ মানুহবিলাক বহুত সৰব হৈছে, বা প্ৰশাসনো সৰব হৈছে, হ'ব লাগে, মন্ত্ৰী সৰব হৈছে, আনকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে সৰব হৈছে, হ'ব লাগে, যোনটোত আচলতে সঁচাকৈ ভুল। কিন্তু এটা কথা কি হয়, অনুভৱ কৰোঁ আৰু, কিন্তু আচলতে প্ৰকৃতাৰ্থত যাৰ দোষ তেওঁ কিন্তু পানিছমেণ্ট পায়নে বাৰু? প্ৰকৃতাৰ্থত আচলতে যাৰ গাত দোষ থাকে তেওঁ পানিছমেণ্ট পায়নে? এতিয়া মই বিশেষভাৱে যদি ধৰি পেলাই ক'বলৈ যাওঁ, তেতিয়া হয়তো মোক সকলোৱে প্ৰশ্ন কৰিব, প্ৰশ্নও কৰক, একো কথা নাই, বা কাৰোবাৰ সপক্ষে মতা এনেকুৱা ধৰণে বুলি ক'ব যে আপুনিও হস্পিটেলত কাম কৰে কাৰণে আপুনি তেনেকৈ কথা কৈছে বা গাত কথা লগা নাই। নহয়, সমবেদনা মোৰ সকলোৰে কাৰণে আছে, অকল GMCHৰ ঘটনা নহয়, আৰু ক'ৰবাত এনেকুৱা ধৰণৰ প্ৰসূতিৰ ক্ষেত্ৰত হওক এনেকুৱা ঘটনা ঘটি আছে, সকলোৰে কাৰণে আমাৰ আছে সেইখিনি সমবেদনা থাকিবই। কাৰণ সকলোৱে ভাবে যে হস্পিটেলত কাম কৰা লোকসকলৰ মানে অন্তৰ বোলা বস্তু নাই, মৰণ নাই, একো নাই, মানে তেনেকুৱা বুলি ভাবে। কিন্তু নহয়, আমাক এখন এনেকুৱা ধৰণৰো অন্তৰ ভগৱানে দিছে, যোনখন অন্তৰে এদিনত 4টা 5টা 6টা বা 6জন মানুহৰ আমাৰ হাততে মৃত্যু হ'লেও কিন্তু আমি কান্দি কাটি ভাঙি পৰিব লগা নহয়, বা আমি ভয় খাই চকত নাযাওঁ, সেইখন অন্তৰো কিন্তু আকৌ সকলোকে দিয়া নাই। গতিকে সেইটোও চিন্তা কৰিব লাগিব। সকলোৱে যে চিকিৎসাকৰ্মীৰ কাৰণে ইমান বেয়াকৈ সমালোচনা কৰে, বেয়াকৈ কয়, কেতিয়াবা আমাৰ কথাটো ভাবি চাইছেনে? আপোনালোকৰ বাৰু সেই কলিজাখন আছেনে, যিখন কলিজাই এদিনত 4জন 5জন ৰোগীক নিজৰ হাততে মৃত্যুবৰণ হৈ যায়, বা সকলোখিনি চম্ভালিব লগা হয়, মৃত্যুৰ আগমুহূৰ্তৰ গোটেই কামখিনি। কাৰণ এজন মানুহ মৃত্যু অকস্মাত হৈ নাহে, তেওঁ ক্ৰমান্বয়ে বেয়া হৈ, তেওঁৰ বহুত অৱস্থা বহুত বেয়া হৈহে হয়, আৰু শেষ মুহূৰ্তলৈকে কিন্তু এজন চিকিৎসাকৰ্মীয়ে, তেওঁ ডক্টৰেই হওক, নাৰ্ছেই হওক, বা তাতকৈ মানে তলৰে কোনোবা হওক, এছিষ্টেণ্টেই হওক কোনোবা, মানে একদম শেষৰ মুহূৰ্তলৈকে কিন্তু তেওঁলোকে ৰোগীজনৰ বা ঘৰুৱা মানুহখিনিক কিন্তু লগ দিয়ে, ছাপোৰ্ট কৰে, যেনেকুৱাই নহওক লাগে। কাৰণ তেখেতৰ যিজন চিকিৎসাকৰ্মী বা যিকেইগৰাকী, সেইগৰাকীয়ে কিন্তু এটা সময়ত অকল এজন পেচেণ্টৰ কাৰণে নহয়, 70-80জন পেচেণ্ট, বা কোনোবাখন হস্পিটেলৰ ৱাৰ্ডত কিন্তু 100, 150, 200, 250লৈকে পেচেণ্ট থাকে। কিন্তু আপোনালোকে চাব যে কৰ্তব্যৰত অৱস্থাত কিন্তু 2গৰাকী বা 3গৰাকীহে চিষ্টাৰ থাকে। আপোনালোকে চাব কিমানজন পেচেণ্টৰ এগেইনষ্টত কেইগৰাকী চিষ্টাৰ আছে আৰু কেইজন ডক্টৰ আছে, সেইটোও কিন্তু চাব লাগিব। যদি বিশেষভাৱে আমি GMCHৰ ঘটনাটো চাবলৈ যাওঁ, মই বহুত অৱশ্যে হেৰি কৰি পেলাই চোৱা নাই গোটেই কথাখিনি, যিখিনি দেখিছোঁ আৰু যিখিনি মই চাৰিওফালে মানুহৰ মুখত শুনা মতে, যিটো ঘটনা হ'ল বাচ্ছাৰ ক্ষেত্ৰত, এইটো বহুত দুখজনক ঘটনা হৈছে, তাক কোনো ভাষাৰে তাৰমানে ক'ব পৰা কথা নহয়। আমি আচলতে সেইকাৰণে লজ্জিত বুলিহে ক'ব লাগিব, যিহেতু আমি চিকিৎসাকৰ্মী, লাগিলে আমি যি পোষ্টতে নাথাকোঁ, আমি চিকিৎসাকৰ্মী, গতিকে আমি লাজ পাওঁ এনেকুৱা ধৰণৰ ঘটনা শুনিলে। কিন্তু কথাটো হৈছে, এতিয়া যাৰ চাকৰি গৈছে, যাক নিলম্বিত কৰা হৈছে, যাক পানিছমেণ্ট দিয়া গৈছে, তেওঁলোকৰে অকল দুখ নে? মই এটা কথা ক'ব বিচাৰিছোঁ, মই এজন সাধাৰণ নাগৰিক হিচাপে, কোনো চিকিৎসাকৰ্মী হিচাপে নহয়, যে ইমান ডাঙৰ এটা ৱাৰ্ড, ইমান ডাঙৰ এখন হস্পিটেল, প্ৰসূতি বিভাগ, য'ত হাজাৰ প্ৰসূতি ডেইলি সন্তান জন্ম দিয়ে, তাত বুলি কোৱা নাই, কিন্তু আমাৰ
হেৰিটো কৈছোঁ আৰু কাৰণ অকস্মাতটো বহুত ৰোগী তালৈ যাব লগা হৈ যায়, গতিকে তাৰ কাৰণেতো চৰকাৰী হস্পিটেলখন ৰেডিও থাকিব লাগিব নহয় জানো, গতিকে সেই ৱাৰ্ডটোত নিশ্চয় সকলো ধৰণৰ সুবিধা থাকিবই লাগে। গতিকে আৰু আছে কাৰণে যিহেতু ৰাখিছে নহয় জানো, নাথাকিলেতো নাৰাখিলে হয়, কিবা বেলেগ ব্যৱস্থা কৰিলে হয়। গতিকে একেখন বিচনাতে যে 3টা 4টা 5টা এনেকুৱা ধৰণে বাচ্চা ৰখা হয়, সেই ক্ষেত্ৰত বাৰু তাতে কৰ্তব্যত থকা নাৰ্ছকেইগৰাকী দোষী নে সেই ৱাৰ্ডটোৰ ইনচাৰ্জগৰাকী দোষী? মই কাৰো ফৰে নাই মতা দেই, মোৰ অকণমান গাত লাগিছে, সেইটো কাৰণে মই কৈছোঁ বেয়া লাগিছে মানে তেওঁলোকৰ কাৰণে অলপো বেয়া লগা নাই মোৰ। কিন্তু কথাটো হৈছে যাৰ গাত আচলতে প্ৰকৃতাৰ্থত দোষ আছে ন, তেওঁলোককো পানিছমেণ্টটো দিব লাগে, আৰু পানিছমেণ্ট দিয়াৰ লগে লগে সেইখিনি কিন্তু লগে লগে শুদ্ধ কৰাৰ চেষ্টা কৰিব লাগে। এতিয়া আমি অনলাইনত পাইছোঁ যে, আমি ছ'চিয়েল মিডিয়াত পাইছোঁ যে GMCত কৰ্তব্যৰত অৱস্থাত থকা নাৰ্ছ ডক্টৰে যদি পেচেণ্টক বা পেচেণ্টৰ এটেণ্ডেণ্টক বেয়া ব্যৱহাৰ কৰে, তেতিয়াহ'লে লগে লগে ভিডিঅ' ৰেকৰ্ডিং কৰি পঠোৱাৰ ব্যৱস্থা কৰিছে। কাৰ ফালৰ পৰা কোনে কৰিছে নাজানো, নিউজটো মানে ইমান লেধনি নিচিগাকৈ এগৰাকী ৰিপৰ্টাৰে গাই আছে, শেষৰখিনি শুনিবলৈ ধৈৰ্য নহ'লে, কিন্তু সেইখিনি ব্যৱস্থা হয়তো হস্পিটেল কৰ্তৃপক্ষ বা হেল্থ মিনিষ্টাৰৰ ফালৰ পৰা বা কোনোবাই কৰিছে, যিটো আগতে পাৰ্মিশ্যন নাছিলে হস্পিটেলৰ ভিতৰত ভিডিঅ' কৰা আৰু ভিডিঅ' ৰেকৰ্ডিং কৰা বা ফটো তোলা, এইবিলাক নিষিদ্ধ থাকে সাধাৰণতে। সেইখিনি ব্যৱস্থা যোনে কৰিছে নিশ্চয় কিবা ভাল চিন্তা কৰি কৰিছে, কিন্তু এটা কথা, যিজনে ৰেকৰ্ডিং কৰিব সেইজনে কিন্তু সেইখিনি সময়ত মুখখন চুপ ৰাখিহে ৰেকৰ্ডিং কৰিব, বা তেওঁ যুক্তিকৰ কথাটো প্লেন কৰি ল'ব যে মই এনেকৈ কৈ পেলাই তেওঁক জ্বলাই ল'ম বা মই জোকাই ল'ম বা মই এনেকুৱা কৰিম, কাৰণ সেই ঘটনাটো আগদিনাৰ পৰা বা দুদিন আগৰ পৰা এসপ্তাহৰ পৰা চলি থকা এটা ঘটনা, তেওঁ এটা নাটকীয় ৰূপ দিব সেই ভিডিঅ'টো অন কৰি। গতিকে এটা ছাইডৰ পৰা চালে নহয়, তাতকৈ CC কেমেৰা ৰেকৰ্ডিং কিয় নাৰাখে? সকলো জেগাতে CC কেমেৰা ৰেকৰ্ডিং কণ্টিনিউ এনি টাইম ৰাখক। সেইখিনিও আমাৰ চৰকাৰৰ হেৰি নাই নেকি নিজস্ব? অকল এটা ছাইডৰ পৰা যে ৰেকৰ্ডিং পঠিয়ালে তেওঁ চাকৰি যাবলৈ আছে বুলি যে এটা চিকিৎসাকৰ্মীৰ ওপৰত এটা মানসিক এটা হাৰাশাস্তিৰ দৰে হয়, ভাল হ'ব লাগে, চিকিৎসাকৰ্মী সকলোৰে মুখৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ ভাল হ'ব লাগে, কিন্তু তেওঁলোকৰো কেতিয়াবা এটা ষ্ট্ৰেছত থাকে, কেতিয়াবা নহয় বেছিভাগ সময়ে দেখা যায় ষ্ট্ৰেছত থাকে, কিন্তু কাৰণ কৰ্মচাৰীৰ বিপৰীতে মানে ৰোগী বহুত বেছি, সেইখিনি কথা পেচেণ্টৰ এটেণ্ডেণ্টেও বুজি পাব লাগে। পেচেণ্টৰ কথাটো নকওঁৱেই, কিন্তু পেচেণ্টৰ কিছুমান এটেণ্ডেণ্ট আহে, আমি নিজেই পাইছোঁ, নিজেই মুখামুখি হৈছোঁ। এই বিষয়ে আৰু মই ভিডিঅ' বনাম, যদি জানিব কোনোবাই ইচ্ছা কৰে ন, এনেকুৱা ধৰণৰ কথাত যদি কোনোবাই মই গুৰুত্ব দিয়া যেন আমাৰ শুনি থকা বা চাই থকাসকলে অনুভৱ কৰোঁ, তেতিয়াহ'লে মই এই বিষয়ত আৰু কথা ক'বলৈ মন যায়, কাৰণ হৈছে অলপমান দিন মোৰো এই হস্পিটেল পৰিৱেশত। গতিকে সেইখিনিয়ে কথা, যে এটা ছাইডৰ পৰা কেতিয়াও নাটকীয়ভাৱে দৃশ্য গ্ৰহণ কৰা, শ্বুট কৰা মানে ভিডিঅ' মানে এই ৰেকৰ্ডিং কৰিবৰ সময়ত এটা মনলৈ অহা নাই ঠিক মানে গতিকে সেইটো কৰিব নালাগে, একো ভাল কাম কৰা নাই, সেইটো মোৰ মতে সেইটো একো ভাল কাম কৰা নাই। CC কেমেৰা এনি টাইম ৰেকৰ্ডিং ৰাখক, যদি আমাৰ মাননীয় সন্মানীয় চৰকাৰৰ বাহুত বল আছে, তেতিয়া সকলো ফালৰ পৰাই আপুনি সেই এমপ্লয়ীজনৰ আৰু সেই এটেণ্ডেণ্টজনৰ অভাৱখিনি, এমপ্লয়ীগৰাকীৰ যি মানসিক ষ্ট্ৰেছ, শাৰীৰিক ষ্ট্ৰেছ, কামৰ প্ৰেছাৰ, সেইখিনি যদি দেখে, তেতিয়াহ'লে আপোনাৰ সেই যিখিনি প্ৰয়োজন আছে হস্পিটেলখনত, সেই প্ৰয়োজনখিনি এই পূৰণত সমৰ্থ হ'ব। কথাখিনি কিমান দূৰ বুজিলে, মই কিমান বুজাই ক'ব পাৰিলোঁ মই নাজানো, কিন্তু নেক্সট মই আকৌ এই ধৰণৰ ভিডিঅ' লৈ আহিম। ধন্যবাদ।